অংগৰিকা বৰা মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। এই কবিতাটিৰ নাম হ'ল কম্পুৰ সপোন। এই কবিতাটি লিখিছে জ্যোতিপ্ৰসাদ আগৰৱালাই। মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু তেলেকা পিলিকা পিলিকা টিলিকা টিলিকা যখিনী ছোৱালী। এটা কোলা এটা বগা নাঙঠ পিঙঠ ভূত কথা পাতে টাকুট টাকুট কোট। এটাই কলে পুত 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 ইটোৱে মান নাক জোকাৰি কলে ধুত ধুত। মা দেখিবলৈ এনেই ভাল ভূত পোৱালিৰ নাচ কিবা কিবি গান গাই ফুচ ফুচ ফাচ। মনে মনে কাম কৰে খুচ খুচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। যখিনীহঁতে নেপেলালে একেলগে ভৰি চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি। কুটুক খুটুক কুটুক কৰি ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি। মা তই যে কৱ ভূতে বোলে লৰা ধৰি খাই পুখুৰীলৈ নি বোলে ভৰি দুটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমাই কোটামা। সিহঁতে দেখোন মোক একোকেই কৰা নাই ভয় কৰা লৰা খেমা ভূতে ধৰি কিলাই। যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি দুয়োটাৰে কাণ দুখন দিলো মুচৰি। দীঘল কাণত মুচনিমা লাগে বৰ ভাল। সিহঁত দুটাই চিঞৰ উঠাই লগালে তাল ফাল। বিচাৰি থকা ভূত পোৱালি মা যেতিয়া পালো পুতলা থোৱা আলমাৰিটোত আনি সোমাই থলো। মা তাৰ পিছতে তই মাতোতে উঠিলো সাৰ পাই। মা মোৰ হলে অকণমানো ভূতলে ভয় নাই। ধন্যবাদ।